যে তেখেতে আগতীয়াকৈ নিজৰ এটা অপিনিয়ন দিয়া নাই যে এইটো বেয়া আঁচনি, এইটো ভাল আঁচনি, মানে এটা কালাৰিং কৰা নাই। আৰু তেখেতে পাব্লিকৰ অপিনিয়ন লৈছে। তেখেতৰ বহুত ফলোৱাৰ্ছ আছে। আৰু সেই পোষ্টটোৰ পৰা আমাৰ ষ্টেট অফিচত মিছন ডিৰেক্টৰেটত আমি সকলোৱে বহি পাব্লিকৰ কমেণ্টছখিনি আমি পঢ়িছোঁ, ষ্টাডি কৰিছোঁ যে মানুহৰ ধাৰণাটো জল জীৱন লৈ গৈ, আৰু সেইটোৰ পৰাই আমি বহুতখিনি অনুপ্ৰাণিত হৈছোঁ। আৰু তাৰ পৰাই আজি আমি ইয়াতে আহিছোঁ। আচলতে আমি তেখেতক সন্মান জনাবৰ কাৰণে আমি ইয়াতে আহিছোঁ। আজি সকলো তেখেতে ইমান সুন্দৰ এটা আমাক এটা অপৰচুনিটি দিছে, এটা সুবিধা দিছে যে মানুহৰ মনত কি আছে এইটো জানিবৰ কাৰণে। কাৰণ আমাৰ জেজেমৰ কথাখিনি আমাৰ প্ৰশ্নটো কোনেও নকৰে, কয় কোনোবাই গালি দিয়ে, কেতিয়াবা ভাল কথাও কয়, সেইখিনি কথা দেখোঁ। কিন্তু এটা ধৰি লওক নিৰপেক্ষ হৈ তেওঁ যিটো পোষ্ট দিছে এজন নাগৰিক হৈ, সেইটো এটা ডাঙৰ কথা। গতিকে তেওঁৰ পোষ্টখিনি ষ্টাডি কৰি আমি মানুহৰ মনৰ কথাখিনি বুজিব পাৰিছোঁ। আৰু সেইকাৰণে মই আজি সকলোৰে আগতে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা হাতযোৰ হ'ব লাগে। তেখেতৰ এনেকুৱা ধৰণৰ কিছুমান যাতে মানে নেতিবাচক আমাৰ সমাজত চলি থাকে, আমাৰ আঁচনিসমূহ জীয়াই ৰখাটো তেখেতৰ যাতে এটা অৰিহণা থাকে। আৰু ৰাইজৰ আমাৰ যিটো স্বভাৱ বুলি কয়, স্বভাৱ পৰিৱৰ্তন কৰা বা যিখিনি আমাৰ অংশীদাৰিতাৰ কথা, এই সকলোখিনি যাতে অনাত তেখেতৰো এটা আমাৰ যাতে কণ্ট্ৰিবিউশ্যন থাকে, সেইখিনি আশা কৰি আজি আমি আচলতে আজি ইয়াতে কলগছিয়াত আহিছোঁ। আৰু MD ছাৰৰ বিশেষ নিৰ্দেশনাত আমি আজি আহিছোঁ। আমি সকলোৰে লগত আলোচনা এইকাৰণেই কৰিব আহিছোঁ, আপোনালোকে সকলোৱে যাতে কথাখিনি আচল কথাখিনি যাতে গম পায়। মই সেইকাৰণে সকলোকে আজি কৈ দিলোঁ। এছ ডাঙৰীয়াক মই কৈছোঁ যে বিশেষকৈ যাতে দোষ হাফিজুৰ ডাঙৰীয়াক আপোনালোকে নিমন্ত্ৰণ কৰে। তো মই ধন্যবাদ দিয়ক।